হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি এটা বেলেগ এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পেলনীয়া বস্তুৰে কেনেকৈ ঠাণ্ডাৰ দিনত ভৰি থ'বলৈ, তাৰমানে কাৰ্পেট ঠিক নহয় তথাপিও কাৰ্পেট বুলিয়ে কৈছোঁ, বনাব পাৰি। মই তাকে আপোনালোকক ভিডিঅ' কৰি দেখাম, আপোনালোকে চাই থাকিব, শেষলৈকে চাব ভিডিঅ'টো দেই। এইখন দেখিছে, মই যে কৈছিলোঁ আপোনালোকক পেলনীয়া বস্তুৰে কিবা এটা বনাম। এই বস্তুটো গম পাইছেনে? এইটো মই দেখাই দিছোঁ বাৰু। এই বস্তুটো কি কয় মই নাজানো। এনেই এইটো মেট্ৰেছ এখন কিনিছিলোঁ, মেট্ৰেছখনৰ লগত তাৰমানে এইটো পেকিঙত আহিছিলে। এইটো চবতে বস্তুটো বেয়া হ'ব নোহোৱাৰ কাৰণে যে এইটো যে ভাঙি চাঙি নোযোৱাৰ কাৰণে এইটো দিয়ে। এইটো কি কয় মই ভালকৈ নাজানো দেই। থাৰ্মল নে কি, থাৰ্মকল নে কি নাজানো। এইটো থাৰ্মকল বুলিও নাজানো, এইটো প্লাষ্টিকৰ হয়। এইটো ভাবিছোঁ মই এনেই কিয় পেলাই দিওঁনো, ইমান ডাঙৰ হয়, পেলালে অলপ বেয়া লাগে। তাৰপিছত কাৰ্পেট ভাবিছিলোঁ এইবাৰ কিনিম বুলি, কিন্তু ল'ৰা ছোৱালীৰ ইমান উৎপাত, কাৰ্পেট কিনিব নোৱাৰোঁ, নষ্ট কৰি পেলাব। এইখন ছিঙি দিলেও মোৰ বেয়া নালাগিব, সেইকাৰণে এইবাৰ ট্ৰাই কৰি চাইছোঁ কেনেকুৱা লাগে। এইখন এনেকৈ লৈছোঁ। আৰু এখন মোৰ পুৰণা বিছনা চাদৰ আছিলে, এই বিছনা চাদৰ এখন আছিলে পুৰণা, এইখনক এনেকৈ ফ'ল্ড কৰি পিনে এনেকৈ ফ'ল্ড কৰি দিছোঁ দেই, এনেকৈ ফ'ল্ড কৰি লৈছোঁ। লৈ মই শাহুমাকে কামত লগাই দিছোঁ। এয়া দেখিছেনে, শাহুমাই কৰি আছে। শাহুমা অসুস্থ, তথাপিও মই কৰিব দিছোঁ, কিয় ৰাতি টোপনি নাহে। মই বোলো এনেকৈ অলপ ব্যস্ত হ'লে ব্ৰেইনটো চলিব ন, তেতিয়া আবেলি ৰাতি ভালকৈ শুব পাৰিব। সেইকাৰণে আজি অলপ গাটো ভাল পাইছে, সেইটোৰ কাৰণে মই এনেকৈ কামত লগাই দিছোঁ। এয়া চাওক ধুনীয়াকৈ কাউৰী আছে। আগে পিছত শাহুমাই এনেকৈ কিছুমান সৰু সুৰা বস্তু বনায়, মই বাৰু তেতিয়া ভিডিঅ' কৰা নহয়। এতিয়া আজি বোলো কৰি দেখাই দিওঁ কেনেকৈ বনাইছে। এইটো এনেকৈ চিলাইছে, ডাঙৰ বেজি আছে, এনেকুৱা ডাঙৰ বেজিৰে চিলাইছোঁ, দেখিছেনে? এইটো পুৰণা বিচনা চাদৰো দিব পাৰে, আপোনালোকে বেলেগ কিবা ঊলৰ হ'লেও দিব পাৰে। মোৰ আছিলে আৰু পুৰণা এখন, এইকাৰণে বোলো ভাবিছোঁ এখন কি কৰোঁ, ইয়াতে লগাই চাওঁ ভাল হয় নে বেয়া হয়। ফিনিচিঙত মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো মৰম দিব, শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো শেষলৈকে চাই থাকিব। মই শেষৰখিনি মই দেখাই আছোঁ। আৰু এয়া মই মছৰুম বনাম, এইফালে শাহুৱে কাম কৰি আছে, পিঁয়াজ চিয়াজ যোগাৰ কৰি থৈছোঁ, দুপৰীয়া মছৰুম বনাম। দেখিছেনে, এয়া মছৰুম কাটি কুটি ৰেডি কৰি থৈ দিছোঁ। আদা নহৰু, পিঁয়াজটো আধা কাটিছোঁ, এই দুটা কাটিব বাকী আছে, দি পিনে বনাম মছৰুমখিনি। মোৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। তেতিয়া যে দেখাইছিলোঁ, এয়া মছৰুম বনাইছোঁ, অকণমান জোলৰ নিচিনা বনালোঁ দেই, দালি নবনালোঁ। বেঙেনা পুৰিছোঁ, পুৰি পিটিকা বনালোঁ, ব্ৰকলি ভাজিছোঁ, এয়া ব্ৰকলি অলপ বেছি মিহি কৰি দিলোঁ, গুড়া হৈ গ'ল। কণী আজি এনেকৈ খালোঁ আৰু দুপৰীয়াৰ সাজ। আপোনালোকে খালেনে নাই খোৱা জনাবচোন কমেণ্ট কৰি। সেই দেখিছেনে, মোৰ এইখন হৈ গ'ল, এনেকৈ বনালোঁ। এই ছাইডটোত একো দিয়া নাই দেই, এইটো ছাইড দিয়া নাই, সময় নোৱাৰে আৰু, শাহুৰো কঁকালখন বিষালে বোলে, সেইকাৰণে তাৰমানে দিয়া নহ'ল। আৰু এই ছাইডটোত চিলাই কৰা কথা কৈছিলোঁ, তাৰপিছত শাহুৱে ক'লে যে এই কঁকালখন বিষাইছে, মই নোৱাৰোঁ আৰু, সেইকাৰণে আৰু এনেকৈয়ে থৈ দিলোঁ। মই যদি সময় পাওঁ তেতিয়াহ'লে এই বস্তুটোত লগ কৰি দিম। অঁ নহয়, এইটো হৈছে, এয়া দেখিছেনে, চিলাই কৰিছিলে, ফালি যায় বুলি কৈছিলে, এইটো চিলাইটো ফালি যায় এনেকৈ, সেইকাৰণে নকৰিলে। সেইটো কাৰণে চাওঁ বেটা, গুচি দিয়াচোন। এইখন এনেকুৱা হৈ গ'ল, তলটো দেখাইছোঁ দেই, তলটো দেখাইছোঁ। এখন কি কয় নাজানো, আপোনালোকে কমেণ্ট কৰি জনাবচোন। থাৰ্মকল বুলিয়ে কয় নে কি কয় নাজানো, বস্তুটো প্লাষ্টিকৰ যে, এই যে হেৰিবিলাকত দিয়ে। এতিয়া চাওক কেনেকুৱা লাগিছে, মই এনেকৈ দেখাই দিম পূৰা। ঠাণ্ডাত পাৰিবৰ কাৰণে ভাল আৰু, কাৰ্পেট কিনা নাই আৰু, ভাবিছিলোঁ কিনিম বুলি, কিন্তু নিকিনিলোঁ আৰু। এইবাৰ এনেকৈ চলাই দিম বুলি ভাবিলোঁ আৰু, মাথাত খেলালে আৰু কি কৰিম, পেলোৱা বস্তুটোকে এনেকৈ বনালোঁ আৰু। এতিয়া চাওক কেনেকুৱা হৈছে, অকণমান ফিনিচিংটো অলপ সিমান ঠিক হোৱা নাই, তথাপিও আৰু কাম চলি যাব। আপোনালোকে চাওক, এইটো মোটামুটি আৰু ভৰিখন দি অলপ আৰামত বহিবও পাৰিব, অকণমান ৰ'দত দি পিনে অকণমান শুবও পাৰিব। এনেকুৱা বেছি অত্যন্ত সৰু নহয়, বাচ্ছাকেইটাৰ লেন্থত পূৰা ধুনীয়াকৈ হৈ যাব। এয়া চাওক, এইখনত বহি ভাতো খাব পাৰিব,
এনেকৈ বনাই চাবচোন আপোনালোকে, বনালে কমেণ্ট কৰি চাব কেনেকৈ কি হয়, ভাল পায় নে নাপায় বনাই। আমাৰ ভাত পানী খোৱা শেষ, সেইবিলাক খোৱা ফিনিছড হ'ল। এইখিনিতে আমাৰ চব এয়া বাচন বৰ্তন ওলাইছে, বাচনবিলাক ধুব লাগিব এতিয়া লাহে লাহে। তো ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকে আঁকোৱালি ল'ব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।